Noino Panimara along kedo RS Gandhi Akwari Aron Repen Arlong Kipur Lapen Angtan Kipon Chimit Nepin Parku Pahar Nor Western Ren Keparlu Noino Panimara along Aron Repen Arlong Arniman Kipon Long Lokke Manghumeme Pusi Cherok Tok Arat Apin Chetan Pon Renji High Court Pen Inhabet Apisi Kami Patoy Tedetsi Arniman Arlong Kipur Lapen Blasting Heavy Kiplempon Bob Si Arlong Angtan Kipon Pachimit Nepin Tangte Forest Department atum Nek Changrong ma Mate Kethek Longle Chekrong Det Mate Ladak Komane Arleng Kethe atum Kacharap dun Kethe dun Duma isi Hadak Arat atum pen Chethak Pon Benti Tangte Birtang Tonton Arjupon Sina আজি আপোনালোকৰ ওচৰত মই ক'বলৈ ওলাইছোঁ এইটো পানীমৰা 3 কুঁৱাৰী নম্বৰ এই কুঁৱাৰীটোৰ এগেইনষ্টত আমি হাইকোৰ্টত কেছ চলি আছে কিন্তু এইটো হাইকোৰ্টে কেছ চলি থকা অৱস্থাত বন্ধ কৰিব লাগিছিলে মাজতে কৈছিলোঁ বন্ধ কৰিম বুলি কৈছিলে কিন্তু আজি দেখিছোঁ আকৌ কাম চলি আছে হাইকোৰ্টে ইয়াৰ পৰা 1,46,000 নিব লাগিছিলে প্ৰায় 70-80 লাখ পাথৰ লৈ গৈছে ইয়াৰ পৰা CM ফৰেষ্ট ডিপাৰ্টমেণ্টটো মিলি আছে আমাৰ যেটো আমাৰ প্ৰশাসন বিভাগ মিলি আছে সেইকাৰণে এইটো কামবিলাক কৰিব পাৰিছে এইটো কমপ্লিট ইলিগেল কৰি পেলাই চলি আছে ইমান মানে 250 মিটাৰ ওপৰত হোল কৰিছে যেটো মাইনিং প্লানৰ মতে নহয় 2.5 বা 3 মিটাৰ 6 মিটাৰ এনেকৈ থাকিব লাগে আপোনালোকে চাওক মেজাৰিং কৰিলে জিঅ'লজি ডিপাৰ্টমেণ্টৰ পৰা যদি মেজাৰিং কৰে ইয়াত ওলাই যাব প্ৰায় 70-80 লাখ CM লৈ গৈছে গভৰ্ণমেণ্ট ৰেভিনিউ 200-250 কোটি টকা গভৰ্ণমেণ্টৰ লছ হৈ আছে একজন মানুহে চুৰ কৰি আছে RS গান্ধী অনিমেশ কাপুৰে এইটো চুৰ কৰি আমাৰ পাতল নি আছে তেওঁলোকৰ লগত তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা হ'ব লাগে আইনৰ যি ব্যৱস্থা আছে মই কাৰ্বি আংলং CM ইমৰান ৰংহাং ডাঙৰীয়া আৰু আমাৰ অসমৰ যিজন CM আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো জনাব খুজিছোঁ যে এনেকৈ কাৰ্বি আংলং বা আমাৰ অসমৰ পৰা এজন মানুহে কোটি কোটি টকাৰ সম্পত্তি চুৰ কৰি নি আছে সেইকাৰণে অসম চৰকাৰে বাৰে বাৰে ধাৰ ল'ব লগা হৈছে ঘৰৰ বস্তুটোকে ৰক্ষণাবেক্ষণ কৰিব পৰা নাই য'ৰ পৰা ধাৰ কৰি থাকে 200-250 কোটি টকা ধাৰ কৰি পেলাই ৰাইজৰ ওপৰত বোজা ঢালি দি আছে এইবিলাক ভালকৈ চলালে অসম ধুনীয়াকৈ চলিব কাৰ্বি আংলং ধুনীয়াকৈ চলিব কিন্তু সেইখিনি কাউন্সিলৰ যিখিনি ৰেভিনিউ পাব লাগে এইবিলাক কাৰণত নোপোৱা হৈ গৈছে ফলত দুখীয়া মানুহ দুখীয়া হৈ গৈ আছে তাকে কৈ মই সামৰণি কৰিছোঁ ক'বলৈ বিচাৰিছে আমাৰ ননৈ ফুলথাল শিৱ মন্দিৰৰ যিটো থান আছিলে থানত যিটো মানে পাথৰ আহি পেলাই নামঘৰটো ফুটা ফুটা কৰি এতিয়াও গৈ চাব পাৰে ফুটা কৰি এতিয়া মানে চবফালে কৰি আছে লেকিন ইমান ক'লোঁ যে টিংপাত দিয়ক কিবা দিয়ক লেকিন টিংপাত একফাল নিদিলে কম্পেনচেশ্যন কিয় পোৱা নাই নাই একো দিয়া নাই পানীৰ প্ৰব্লেম আমাৰ পানী যিটো চলি আছিলে সেই পানীটো আমাৰ যিমান ব্লাষ্টিঙত যে হিলি পেলাই পানীটো কমি গ'ল এই ব্লাষ্টিঙৰ পানী আমাৰ চাৰিওফালে পানীয়ে নষ্ট কৰিলে নহ'লে চাৰিওফালে আমাৰ পানী আহি আছিলে ৰাস্তা আগত পকি আছিলে গান্ধীৰ কেঁচাৰ হোৱাৰ পাছত 10 চকীয়া গাড়ী কি হয় আমাৰ জাম্পাৰ চলি পেলাই এনেকুৱা অৱস্থা হৈছে কাৰ্বি আংলঙৰ পৰা সাংবাদিক আহি পেলাই আমাক এই সহযোগ কৰাৰ কাৰণে আমি নিশ্চয় আনন্দিত হৈছোঁ আৰু সুখীও হৈছোঁ যে আমি এই RS গান্ধী কেঁচাৰটো বহাৰ আমি 1 বছৰ আগতে পিছতেই আমি মানে ধৰি লওক আমাৰ ৰাইজৰ যি অসুবিধা আমাৰ ৰাস্তাৰ অসুবিধা আমাৰ যিটো ব্লাষ্টিং দিয়ে ব্লাষ্টিঙৰ কাৰণে ধৰি লওক আমাৰ থাকা ঘৰ যিটো কোম্পানীয়ে আমাক কোৱাৰ্টাৰ দিছে কোৱাৰ্টাৰকেইটা ফাটি গৈছে আমাৰ পানীৰ অসুবিধা পানী সব তললৈ গুচি গ'ল এতিয়া আমাৰ যিটো প্ৰাকৃতি আমাৰ সৌন্দৰ্য এটা আছিলে আমাৰ ননৈ চাহ বাগিচাত এতিয়া সেই পাহাৰত যিটো মানে RS গান্ধী কেঁচাৰ বহাইছে সেইটোৰ কাৰণে ধৰি লওক আমাৰ মানে ইমানেই নষ্ট হৈছে ইমানেই আমাৰ ক্ষতি হৈছে যে আমি মানে ভাবিব পৰা নাই আমি কিমানবাৰ মানে ধৰি লওক মিডিয়া মাতিলোঁ আমি কিমানবাৰ পুলিচৰ লগত আলোচনা কৰিলোঁ অলপ ৰাস্তাৰ কাৰণে যদি আমি ওলাই যাওঁ যে আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে বা আমাৰ ল'ৰা ছোৱালী স্কুল যোৱাৰ কাৰণে ইমান অসুবিধা হয় আমাৰ বেমাৰী ধৰি লওক এম্বুলেন্সত অহা যোৱাতে আমাৰ কিছুমান ডেলিভাৰী
মানে হ'বলগীয়া হৈ যায়। ইমান মানে আমি মানে দুখত আছোঁ, কিন্তু তথাপি আমি ইমান কাকতি বিনতি কৰাৰ পিছতো আমি একো সহায় নাপালোঁ। আমি চৰকাৰকো আমি কিমানবাৰ মানে আবেদন নিবেদন কৰিছিলোঁ। আমি DC অফিচ গৈছিলোঁ, আমি SP অফিচতো গৈছিলোঁ, আমি কাগজো বনাইছিলোঁ, DFO অফিচতো আমি কাগজ দিছিলোঁ। আমি এই চামাগুৰি যিটো আমাৰ থানা পৰে তাতো আমি আইবিত আমি আলোচনা কৰিছিলোঁ, কিন্তু একো ফলাফল দেখা নগ'ল। এতিয়া জানিব পৰা মতে ধৰি লওক আমি যদি কিছু মানে ধৰ্ণা কাৰ্যসূচী ল'বলৈ যাওঁ, তেতিয়া মানে পুলিচে আহি যায়। পুলিচে আহি পেলাই কয় মানে যে ধৰি লওক ইয়াত চৰকাৰে জড়িত আছে, যে গতিকে ইয়াত যদি তহঁতে ইমান মানে এই কিবা সাংবাদিক লগাবি কিবা লগাবি, তহঁতক বস্তাই ভৰাই লৈ যাম, এই তেনেকুৱাও ভাবুকি দিছে আমাক। SPDC বোলে ক'ত কাৰ্বি আংলং নে নগাঁও ডিষ্ট্ৰিক্ট? আমাৰ নগাঁও ডিষ্ট্ৰিক্টত আমি হেৰি কৰিছিলোঁ, কাৰ্বি আংলঙত নহয়। আৰু আমি ধৰি লওক কিছুমান কথা এই মানে মিডিয়া থ্ৰুত পাতোতে মানে ধৰি লওক কিছুমানে আমাৰ পুলিচকেইটাই এনেকুৱাও আমাক ভাবুকি দি দিয়ে যে এইটো কাৰ্বি আংলং এলেকা হয়, তহঁতে পেলেঞ্চৰ কেইটা ইমান বোলে এই হাই হুলস্থুল কৰি পেলাই লাভ নাই, এই তেনেকুৱাও কিছুমান কথা কয়। কিন্তু আমি বহুতবাৰ মানে তেনেকুৱা কাকতি বিনতি কৰিছোঁ, কিন্তু তথাপি আমি ফলাফল মানে পোৱা নাই। গতিকে আপোনালোকে এতিয়া আহিছে, আপোনালোকৰ সহায়ত যদি আমি কিবা ফলাফল দেখা পাওঁ বা ধৰি লওক আমাৰ প্ৰকৃতিটো বচাবৰ কাৰণে যদি আপোনালোকে সহায় কৰে, তো নিশ্চয় আপোনালোকক আমি ধন্যবাদ জনাম। ইমানখিনিয়ে ক'লোঁ মই। কিবা যদি কোৱাত ভুল হৈছে ক্ষমা কৰিব। আমি আমাৰ মানে বৃহৎ ক্ষতি আমাৰ নষ্ট হোৱাৰ বাবে আপোনালোকক আমি আজি ইয়াত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। আমাৰ মানে ক্ষতি হোৱাৰ কাৰণটো হ'ল এই RS গান্ধীৰ কেঁচাৰ। আমিতো RS গান্ধীৰ কেঁচাৰ হয় বুলি গম পাই আছোঁ, যিটো পাহাৰত মাটি খান্দি তাৰ পৰা একেবাৰে ড্ৰেইনটো এনেকুৱা আহি আমাৰ খেতিত নামিছে। তাৰ পৰা গোটেই মাটি বালি আহি আমাৰ খেতিত, আপোনালোকে চাইছে খেতি পথাৰ একেবাৰে বাৰীৰ নিচিনা হৈ গ'ল। ইয়াত আগত প্ৰায় 15-20 মান ধান পোৱা গৈ আছিল, এতিয়া গোটেই একদম ৰঙা আহি তাৰলৈকে একদম মাটি ৰঙা হৈ গ'ল। কমপ্লেইন আমি 2-3বাৰ কমপ্লেইন দিয়া স্বত্বেও কোনো আমাৰ সিদ্ধান্ত নোলালে। সেইবাবে আমি আপোনালোকক যাতে কিবা এটা সহায় পাওঁ বুলি আপোনালোকক আমি আজি মাতিছোঁ। যিবিলাক আমি খেতি কৰি খোৱা মাটি, আমাৰ RS গান্ধীৰ যি কেঁচাৰ আছে, তাৰ পৰা মাটি আহি আমাৰ খেতি নষ্ট কৰিছে, আমাৰ মাটি নষ্ট কৰিছে। আৰু মোৰ যিখন পুখুৰী আছিলে, সেই পুখুৰীখনো সমান হৈ গ'ল। মই সেইকাৰণে আপোনালোকক অনুৰোধ কৰি আছোঁ, আপোনালোকে আমাৰ কামটো সোনকালে কৰি দিব বুলি। আপোনাৰ নামটো কি? এক বছৰ হ'ব আমাৰ ছোৱালীজনী পঢ়ি আছিলে টেবুলত, মাছ কোঠালিত। সেই সময়তে চাৰে 6টা টাইমত ডাঙৰ এটা ব্লাষ্টিং হ'ল। সেই ব্লাষ্টিঙৰ পাথৰ আহি আমাৰ ছোৱালীৰ ওচৰতে পৰিছে, টেবুলৰ কিনাৰতে টিঙত পৰিছে, টিং ফুটা হৈ আহি আমাৰ ছোৱালীৰ ওচৰত পৰিছে, ৰুমত পৰিছে। ভাগ্য ভাল যাতে মানে ছোৱালীজনীৰ মূৰত পৰিলেতো ছোৱালী খতমেই হৈ গ'লে হয়। জেগাটো ক'ত আছে? জেগাটো আমাৰ এইটো কাৰ্বি আংলং পৰে, ননৈ পানী মাৰা কুঁৱাৰী। এইটো RS গান্ধীৰ কুঁৱাৰী হয় বুলি এতিয়া গম পাই আছোঁ। বোলে এতিয়া গম পাই আছোঁ আমি প্ৰায় 20-25 বছৰ বোলে চলিব। যদি এইটো কুঁৱাৰী যেনিবা 20-25 বছৰ চলে, তেনেহ'লেতো আমাৰ খেতি পথাৰ একেবাৰে বাৰী হৈ যাব। আৰু আপোনাৰ নেচাৰেল আপোনাৰ প্ৰকৃতি আমাৰ চব ধ্বংস কৰি পেলালে। এইবিলাক ইমান ধুনীয়া পাহাৰ ভাঙি চাঙি চব চেচ। আমাৰ প্লাছ আমাৰ এতিয়া আপোনাৰ ফালৰ পৰা কি চৰকাৰৰ কি আমি আপোনালোকৰ চৰকাৰক এইটোৱে জনাব বিচাৰিছোঁ, যাতে এই RS গান্ধীৰ কেঁচাৰখন যাতে লিগেলিভাৱে চলক, আৰু যাতে আমাৰ যি ৰাইজৰ ক্ষতিপূৰণ হৈছে এই ক্ষতিপূৰণবিলাক পূৰণ কৰক। আৰু আমাৰ যিখন এইটো ৰাস্তাৰ মাজেদি মানে এতিয়া আমাৰ ষ্টুডেণ্ট হওক বা বেমাৰী হওক অহা যোৱা কৰিবৰ কাৰণে বহুত অসুবিধা হৈ আছে, যাতে এই ৰাস্তাখন অতি সোনকালে হৈ যায়। আৰু ৰাজহুৱা যিবিলাক সমস্যা আছে, আৰু ব্লাষ্টিংটো যিটো সময়ত কৰে, ব্লাষ্টিঙৰ এই যোনটো গেছ ধোঁৱাটো আহে, এইটোতো মানে মানুহৰ নাকত পৰিলে ইমান বেয়া গোন্ধ। এইটোতো আমি ভবা মতে এইটোতো হয়তো ভৱিষ্যত কিবা এটা ডাঙৰ বেমাৰ হ'ব পাৰে বুলি ভাবিছোঁ। ইয়াৰ দ্বাৰা আমি কিমান টাইপৰ ব্লাষ্টিং কৰে? ব্লাষ্টিংটো আপোনাৰ আগত মেক্সিমাম 5টাত হৈ আছিলে, এতিয়াতো প্ৰায় 7টা-8টাত হৈ আছে। ডাঙৰ ব্লাষ্টিঙৰ মানে যিটো প্ৰভাৱ পৰি আছে আপোনাৰ কোম্পানীৰ যিবিলাক ঘৰ, পকী ঘৰবিলাক দিছে, এইবিলাক পকী ঘৰবিলাক মানে একদম ফাটি গৈ আছে। এতিয়া মাটি বহুত দূৰৰ পৰা একদম মানে কিবা হৈ যায় আৰু কঁপি যায়।
ৰাইজৰ পৰা ইয়াত কমপ্লেইন নকৰে নেকি? ৰাইজৰ পৰা কমপ্লেইন বহুতবাৰ কৰা হৈছে, কিন্তু তাৰ ফলটো আমি ফলস্বৰূপ একো পোৱা নাই। ইমানবাৰ আমি ষ্ট্ৰাইক কৰিছোঁ, আপোনাৰ সামগ্ৰী আইবিত আমি মিটিং কৰিছোঁ, তথাপিও হোৱা নাই। আৰু এই বাষ্টিঙৰ ফলত আমাৰ এইটো যোনটো 12 মাহ এইটো নলাত পানী আহি আছিলে, এই পানীটো আমাৰ এতিয়া বন্ধ হৈ গ'ল। আৰু তেখেত আছে আমাৰ ননৈ ফুলতাল মন্দিৰৰ পূজাৰী, তেখেতো কিবা আৰু এটা অনুষ্ঠান আছিলে, তাৰো মানে নামঘৰ ফুটা হৈ গ'ল।